স্বৰচিত কবিতাৰ শিৰোনাম সৰাপাতৰ বেদনা। শীতৰ শুকান পৃথিৱীখন নৰূপেৰে সজাই ময়েই তুলিছিলোঁ সেউজীয়া কৰি। ধৰালৈ বসন্ত নামি অহাৰ বাতৰিও ময়েই দিয়া নাছিলোঁনে আনি। বেজাৰ লাগে মনত পৰিলে আজি সেই অতীতৰ কাহিনী। সেই সময়ত কবিয়েও লিখিছিল কবিতা মোৰ গুণগান বখানি। যেতিয়া পুনৰ শীত আহিল শৰীৰত হালধীয়া বৰণ সানি তললৈ পৰিলোঁ সৰি। সকলোৱে দিলে মোক ঠাই কেৱল আৱৰ্জনাৰ শাৰী। তথাপিও ফাগুনৰ বতাহত ধৰাৰ বুকুত ফুৰিছিলোঁ উমলি জামলি। কোনোবা মানৱে মোক সাৰি পুচি অগ্নিৰ কুণ্ডত পেলালে জাহ যাবলৈ বুলি। এনেকৈয়ে জ্বলি পৰি মই ধূলিৰ লগত একাকাৰ হৈ গলো মিলি। যি জোপা বিৰিখক সজাই তুলিছিলোঁ লঠঙা গছৰ পৰা শুৱনি কৰি, সেই জোপা বিৰিখেও নুবুজিলে মোৰ বেদনা আজি। তেন্তে সেউজীয়া পাতৰ মহত্বনো কেইদিনৰ? কোনেনো বুজিব আজি মোৰ সেই অতীতৰ কাহিনী? মনৰ মাজত আছে কত বেদনাৰ অবুজ বিননি।